Hello friends, welcome back to my YouTube channel. Today video especially ATM user সকলৰ কাৰণে বনাইছো কিন্তু আপোনালোকে যদি এটা ATM কাৰ্ড আছে আপুনি যদি ATM কাৰ্ড ইউজ কৰে তেলে এই ভিডিওটো সম্পূৰ্ণ চাব কিন্তু এটা নিউ এটা ATM মেচিন আছে যিটো মেচিনৰ নাম হৈছে হিটাচি ATM ঠিক আছে এই হিটাচি ATM ৰ পৰা আপুনি কেনেকৈ মানি উইথড্ৰল কৰিব আৰু যদি মানি উইথড্ৰল কৰাৰ সময়ত যদি কিবা প্ৰবলেম ফেস কৰিব লগা হয় আপুনি যদি পইচা উইথড্ৰল কৰিব নোৱাৰে ইয়াৰ প্ৰসেস কোনো অলপ বেলেগ ধৰণৰ সো আপুনি যদি কোনো থাৰ্ড পাৰসন হয় লয় যদি আপুনি কোনো আননোন পাৰসন হয় লয় যদি আননোন পাৰসন যদি আপোনাৰ হকে ফট কৰে যে আপনি যদি মানিখিনি উইথড্ৰল কৰে কিন্তু আপোনালোকে গম পাইছে যে নিউজত দেখা পাইছে যে ATM ত পইচা উইথড্ৰল কৰিব গলে কোনো থাৰ্ড পাৰসনৰ হাতৰে ATM কাৰ্ড দিয়াৰ লগে লগে সেই থাৰ্ড পাৰসন জনে আপোনাৰ কাৰ্ডৰ নম্বৰ আৰু পিন কোডৰ জৰিয়তে আপোনাৰ ATM ৰ পৰা আপোনাৰ উইদাউট পারমিশন আপোনাৰ পইচাখিনি উইথড্ৰল কৰিব পাৰে ঠিক আছে তবে আজি ভিডিওটো আপুনি স্কিপ নকৰিব কিন্তু এই ভিডিওটো সিকিউৰিটি পারপাসৰ কাৰণে বনাইছো আপুনি ভিডিওটো চাব সম্পূৰ্ণ হিটাচি ATM ৰ পৰা আপুনি মানিখিনি উইথড্ৰল কৰিব পাৰিব ইয়াৰ প্ৰসেস কিনা বেলেগ ধৰণৰ সো আপুনি স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণ চাব তবে বলে ভিডিওটো আৰম্ভ কৰোঁ तो फ्रेंड्स फार्स्ट ऑफ ऑल आपने की करबो याते ATM कार्ड इनसार्ट करिबो ठीक আছে যিকোনো ATM कार्ड আপনি ইনস্টল কৰিব পাৰে ইনসার্ট কৰাৰ পাছত আপনি কি কৰিব অলপ ওয়েট কৰিব লাগিব ইয়াৰ প্ৰসেসটো অলপ বেলেগ ধৰণৰ তাৰপিছত ইনসার্ট কৰাৰ পাছত আপনি কি কৰিব লাগিব ইয়াতে আপোনাৰ যেটো পারফেক্ট ল্যাঙ্গুৱেজ ঠিক আছে আপনি যেটো ল্যাঙ্গুৱেজ ভালকৈ বুজিবা হেতু ল্যাঙ্গুৱেজ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত আপনি এতে কি কৰিব লাগিব নেক্সট স্টেপ হৈছে আপোনাৰ পিন কোড ঠিক আছে যেটো আপোনাৰ 4 ডিজিট যেটো পিন আছে এই 4 ডিজিট পিনটো আপনি এটা টাইপ কৰিব টাইপ কৰাৰ পাছত কন্টিনিউ কৰাৰ পাছত ইয়াতে ATM ট্ৰানজাকচনত ক্লিক কৰিব ঠিক আছে তাৰপিছত ক্যাশ উইথড্ৰল ক্লিক কৰিব ক্লিক কৰাৰ পাছত কি কৰিব লাগিব আপনি ইয়াতে সেভিং ঠিক আছে যিকোনো এটা টাইপ কৰিব সেভিং ক্লিক কৰাৰ পাছত কি বাতে আপোনাৰ যেটো ক্যাশ উইথড্ৰল ঠিক আছে আপনি যিমানখিনি উইথড্ৰল কৰিব বিচাৰে এটো উইথড্ৰল কৰি আপনি ইয়েস কৰি দিব ইয়েস কৰি দিয়াৰ পাছত আপনি কি কৰিব লাগিব অলপ ওয়েট কৰিব লাগিব ওয়েট কৰাৰ পাছত আপোনাৰ প্ৰসেসটো আৰম্ভ হ'ব যেটো আপনি প্ৰসেসত আপোনাৰ পইচা কিনে আপোনাক দিয়া হ'ব তাৰপিছত আপোনালোকে সকলো গম পায় যে ATM ত পইচা উইথড্ৰল কৰিব গলে আপোনাৰ ATM ৰ মেচিনৰ পৰা পইচাখিনি তলফালা হয় ঠিক আছে তাৰপিছত এটো ATM ত তলফালা নাই ওপৰ ফালা আহিব আপনি লিমিটেড টাইম সময়ৰ ভিতৰত আপনি পইচাখিনি লৈ ল'ব ইয়াৰ পৰা নহলে এটো ৰিটাৰ্ন হৈ যাব আকৌ ঠিক আছে তাৰপিছত আজি ভিডিও দেখিনে যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব আৰু যদি কমেন্ট সাবস্ক্ৰাইব কৰিব মানে ইন্টারেস্টিং টপিক ভিডিও পাই থাকিব আৰু तो बस लास्ट এটা রিকোয়েস্ট আপনি যদি কোনোবা দিন ATM পয়সা উইথড্রল কৰিব যায় তেতিয়া আপনি কোনো থার্ড পারসন বা আননোন পারসনের হেল্প নলব আপনি নন পারসনের হেল্প লব পাৰে আৰু যদি কিবা প্ৰবলেম আপনি ইউটিউবত ভিডিও চাব কিন্তু ইউটিউবৰ ভিডিও জেনুইন ভিডিও হয় কোনো ফ্রড ভিডিও নহয় আপনি রাইট ভিডিও বল পাব ইউটিউবত ঠিক আছে বাই বাই জয় হিন্দ।